Hello friends, welcome back to Assamese channel Prandip. বন্ধুসকল আজি পুনৰ এটা ভিডিঅ' আপোনালোকলৈ লৈ আহিছোঁ কাটৰ মাৰ্কছৰ ওপৰতে যেহেতু আপোনালোকে গম পাইছে হাই স্কুলৰ প্ৰভিজনেল লিষ্ট ওলাই গৈছে গতিকে এতিয়া আপোনালোকৰ এলপি আৰু ইউপিৰ কাৰণে এটা খুব ভাল খবৰ যেহেতু হাই স্কুলৰ প্ৰভিজনেল লিষ্টটো আপোনালোকৰ সেকেন্ড মেৰিট লিষ্ট ওলোৱাৰ আগতেই ওলাই গৈছে ইটোৱে আপোনালোকৰ এফেক্ট কি কৰিব যে হাই স্কুলত যিখিনি ক্যান্ডিডেটে পাইছে তেওঁলোক এলপি আৰু ইউপিটো আছিল তেওঁলোক ডাইৰেক্টলি হাই স্কুলত গুচি যাব সেই অনুসৰি প্ৰতিখন ডিস্ট্ৰিক্টতে এতিয়া আৰু ক্যান্ডিডেটৰ মানে নাইকিয়া হোৱাৰ সম্ভাৱনা আহি গৈছে গতিকে ইয়াৰ পৰা আপোনালোকৰ এটোৱে উপকৃত হ'ব যে যিখিনি কম পাৰ্সেন্টেজৰ লোক আছিল তেওঁলোকেও সেকেন্ড প্ৰভিজনেল বা থাৰ্ড প্ৰভিজনেল লিষ্টত তেওঁলোকৰ নাম অহাৰ খুবেই সম্ভাৱনা আছে এটো সম্ভাৱনা বুলি এটো কাৰণেই কৈছো কাৰণ কিমান ক্যান্ডিডেট আছে নাজানো তথাপিও মই কাইলৈ এটা ভিডিঅ' দিম যেটোত মই এনালাইসিস কৰি চাম কিমানখিনি ক্যান্ডিডেটে হাই স্কুলত পাইছে এলপি আৰু ইউপিত এপ্লাই কৰা তেওঁলোকক বাদ দি কিমান কাট অফ মাৰ্কস নামিব তাৰ ওপৰত গতিকে আপোনালোকক এই কথাটো জনাবলৈ মই আজি ভিডিঅ'টো বনালো যে আপোনালোকৰ যিখিনি ক্যান্ডিডেটৰ কম পাৰ্সেন্টেজ আছে যাৰ 190 ৰ বিলো আছে তেওঁলোকৰ অলপ চিন্তাৰ পৰা মুক্ত থাকক কাৰণ হাই স্কুলৰ প্ৰভিজনেল ফাৰ্স্ট লিষ্ট ওলাইছে সেকেন্ড লিষ্ট ওলাব থাৰ্ড লিষ্ট ওলাব মানে এইখিনি হৈ থাকোতেই আপোনালোকৰ মানে ফাৰ্স্ট লিষ্টটো যেটো ওলাই গল ইয়াৰ পিছত যেটো আপোনালোকৰ সেকেন্ড লিষ্ট দিব ইয়াত কি হ'ব এফেক্টটো যে হাই স্কুলত যি মানে এলপি ইউপি যিখিনি পাই আছিল হাই স্কুলত যিখিনি পাই গল তেওঁলোক ইয়াৰ পৰা বাদ পৰি যাব বাদ পৰাৰ লগে লগে আপোনালোকৰ কাৰণে পোষ্টবোৰ খালী হৈ যাব আৰু খালী হোৱাৰ লগে লগে আপোনালোকৰ যেটো মাৰ্কস কম মাৰ্কস আছিল তেওঁলোকও এই পোষ্টবোৰত পোৱাৰ খুবেই সম্ভাৱনা বেছি আছে গতিকে বন্ধুসকল বেছি ডিপ্ৰেছনত থাকিব নালাগে মই মোৰ কমেন্ট সেকশনত কিছুমান ক্যান্ডিডেটে ডিপ্ৰেছনত পৰাৰ কথা কৈছে হেতু হয় চাকৰিটো বৰ দৰকাৰী যেহেতু টেট পাস কৰি থৈছে ডিএলএড আছে তথাপিও চাকৰিটো পোৱা নাই কম পাৰ্সেন্টেজৰ কাৰণে কিন্তু ভগৱানে কৰক ভালেই হ'ব যে আপোনালোকৰ সেকেন্ড প্ৰভিজনেল লিষ্টত নাম নাহিলেও থাৰ্ড প্ৰভিজনেল লিষ্টত নাম অহাৰ সম্ভাৱনা আছে তথাপিও মই কাইলৈ এটা বহল এনালাইসিস কৰিম যেটো মই আপোনালোকক ভিডিঅ'ৰ যোগে প্ৰচাৰ কৰি দিম যে কিমান কাট অফ মাৰ্কস হ'বগে নেক্সট হাই স্কুলৰ মানে প্ৰভিজনেল লিষ্ট হোৱাৰ পিছত মানে প্ৰভিজনেল লিষ্ট যেটো ওলাই গল মই সেইখন ষ্টাডি কৰিম ষ্টাডি কৰাৰ পিছত আপোনালোকক জনাম যে আপোনালোকে আসলতে পাবনে নাপায় কিন্তু এটা কথা কৈ থওঁ মোৰ এই ভিডিঅ'টোত আপোনালোক যিখিনি কম পাৰ্সেন্টেজ আছে তেওঁলোকে কমেন্ট সেকশনত তেওঁলোকৰ পাৰ্সেন্টেজ আৰু কোনখন কিখন ডিস্ট্ৰিক্টত এপ্লাই কৰিছে সেই বস্তুটো মোক যাতে আজি এই ভিডিঅ'টোত কমেন্ট সেকশনত জনাই দিয়ে কাৰণ তেতিয়া মই এনালাইসিস কৰিবলৈ বেছি সুবিধা পাম ঠিক আছে বন্ধুসকল আজি ভিডিঅ'টো ইমানেই আছিল আপোনালোকক জনাবলৈ পাই সুখী হৈছো যে আপোনালোকৰ মানে কম পাৰ্সেন্টেজ থকা সকলৰ অলপ সুবিধা আহি আছে ডিডব্লিউএ সেই কাৰণে সেকেন্ড প্ৰভিজনেল লিষ্ট এতিয়ালৈকে উলিওৱা নাই আসলতে হাই স্কুলৰ আৰু ইউপি এইখিনি বাদ পৰিলে এলপি খিনিত কাট অফ মাৰ্কস বহুতেই কমি যাব গতিকে যদি মোৰ চেনেলটো নতুনকৈ আহিছে ভিডিঅ'টো প্ৰথমে সাবস্ক্ৰাইব কৰি দিব লগতে ভিডিঅ'টো যদি চাই ভাল লাগিলে প্লিজ শ্বেয়াৰ কৰি দিব ধন্যবাদ আজিলৈ ইমানে কাইলৈ ভিডিঅ'ত লগ পাম